বেগরে দলি সাতে হেপাহর পাখি মেলে মাথু তোমার বাবে জোনা করে বৰষুণে তোমার কথা কলে তুমি হুৱা না মোৰ
আৰে আৰে হৈছিল চাবা বিক্ৰমৰ ভনীয়ে আৰু এইটো লগত কোন বে বিক্ৰম মই বিক্ৰমৰ এতিয়া যাব লাগিব এই বিক্ৰম बोल ना तो कौन बात देना कौन তই গোটে সম্মান চেক কৰি দিছ মোৰ আজিৰ পৰা ৰুমৰ পৰা ওলাই নাযাবি মই না কই আছো তোক মানে কি লাভ নাই তোৰ মোবাইল কত মোবাইল দে মোক আজিৰ পৰা মোবাইল চলাব নাপাও তই দাদা তহঁত কি জানি বৰখা আজিকালি টিউচন নাযায় বৰখা টিউচন বন্ধ তাইক বুজাবিচোন অলপ এই পাখণ্ডটোৰ লগত কিহৰ লিলিমাই তাই ক'ত আছে তাই তাই ৰুমতে আছে যাব পাৰো যা অলপ বুজাবি তাইক বৰখা কি হৈছে তো কি হৈছে কি হ'ল কিবা হ'ল নেকি কিবা হ'ল এনেই আছো কিয় আমার কাজটো নিমিলে তুমি জানা ন হয়তো কথা আমি কেতিয়াও একেলগে হ'ব নোৱাৰো আরে জাতিৰ কথা নাহে তুমি যেতিয়া কি ভাল পাই আছে তেতিয়া জনা নাছিলা নেকি মই যে বেলেগ জাতি এতিয়া কি দাদাই লৈ গ'ল আৰু কি ভাল পোৱা শেষ হৈ গ'ল না যেতিয়া জাতিৰ কিবা পাৰ্থক্য আহি গ'ল নেকি হ'ব তুমি য'ত শিকি মই তাতে শিকি হ'লতো হ'ব বাই এই বিক্ৰম এই বিকৰু তোৰ মনলে নিদিবি তই তই বিক্ৰম পাহৰি নাযাবি তই পাহৰি নাযাবি তই মাল লগ কি কৰি আছ ইয়াত মই ক'ত যাওঁ এইবিলাক মোৰ জীৱনৰ উকা কাগজখনিত তুমি লিখি দিয়া সেই আধৰুৱা কবিতাটোৱে আজিও তোমালৈ সোঁৱৰাই বহু যতনেৰে সাঁচি ৰাখিছোঁ আজিও কিয় জানো
ছিঙি দিব পৰা নাই, পেলাই দিব পৰা নাই কবিতাটো। হয়তো এয়াই মোৰ সঁচা প্ৰেমৰ প্ৰমাণ আছিল, যাৰ বাবে আজিও সাঁচি ৰাখিছোঁ সেই আধৰুৱা কবিতাটো। মাথো কৈ যাব বিচাৰিছোঁ যদি মই সেই উকা কাগজখনি আছিলোঁ, তেন্তে তুমি হ'লা কাগজত লিখি যা কৰম। সময় কি শিকায়, কি বুজায়, তাক উপলব্ধি নকৰাকৈ আমি দৌৰি ফুৰোঁ জীৱন বাটত। কেৱল ঘোঁৰাৰ দৰে দৌৰি ফুৰাটোৱেই জানো জীৱন? হয়তো নহয়। প্ৰতিটো নিচামুক্ত সামগ্ৰীত লিখা থাকে স্বাস্থ্যৰ বাবে হানিকাৰক, তথাপিও আমি তাক ভক্ষণ কৰোঁ। কাৰণ আমাৰ মানসিকতা ইমানেই দুৰ্বল যে কিবা এটা বেয়া বুলি জানিও আমি তাক গ্ৰহণ কৰোঁ। বন্ধুত্বৰ সম্পৰ্ক সকলোৱে গঢ়ে, কিন্তু বন্ধুত্বৰ আঁৰত থকা সেই স্বাৰ্থলোভী হৃদয়খন কোনোবাই জানো দেখে? হয়তো নেদেখে। ভালপোৱাৰ দুনীয়াখনেই বেলেগ, ভালপোৱা সপোনৰ অন্য এক ঠিকনা। কিন্তু দুখন অন্তৰৰ সঁচা মিলনত ভালপোৱাবোৰ জানো হয়? হয়তো নহয়। ইজনে আনজনক ভবাৰ দৰে আনজনে ইজনক নেভাবিবও পাৰে। ক্লাছত লাষ্ট বেঞ্চত বহি থকা ষ্টুডেণ্টবোৰক আমি সদায় বেয়া চকুৰে চাওঁ বা এটা গাধ বুলি আমি গণ্য কৰোঁ, কিন্তু লাষ্ট বেঞ্চত বহি থকা ষ্টুডেণ্টবোৰে এদিন নক্ষত্ৰ হৈ জিলিকে জীৱন পথত। বছৰৰ পিছত বছৰ পাৰ হৈছে, কিন্তু আমাৰ মনোভাৱবোৰ সলনি হোৱা নাই। কিমান আৰু বেইমান মনোভাৱবোৰক লৈ জীয়াই থাকিম আধুনিকতাৰ পৃথিৱীখনত? কিমান আৰু অমাৱস্যাৰ আন্ধাৰে ঢাকি ৰখাৰ দৰে নিজৰ চৰিত্ৰবোৰক ঢাকি ৰাখিম? ব'লা, বহুত হ'ল। ছিঙি দিওঁ সমাজৰ লেতেৰা বেইমান মনোভাৱবোৰক আৰু উদঙাই দিওঁ নিজৰ চৰিত্ৰবোৰক।